বতৰে এতিয়া আমুৱাইছে আৰু 2-3 দিন এনেদৰে বৰষুণ মাৰি থাকিলেতো আমুৱাবই। ৰাতিটো বৰষুণ মাৰিলে এয়া দিনৰ সময়, কিন্তু বতৰ যেনেকুৱাই নহওক কাম বনটো কৰিবই লাগিব। এয়া একেবাৰে ৰাতিপুৱাৰ সময়ত মই গা পা ধুই আহি ঘৰৰ কামত হাত দিম আৰু, কিন্তু বতৰটোৰ কাৰণেহে একদম মানে এলাহ ভাৱ এটা আহি গৈছে। কিন্তু উপায়তো নাই, কাম কৰিবই লাগিব, ল'ৰা ছোৱালীক সময়ত খুৱাবই লাগিব, নিজেও খাব লাগিব যেতিয়াতো কৰিবই লাগিব। মই ঘৰ ঝাৰু মাৰাত লাগি গ'লোঁ, কিন্তু মোৰ হেল্পাৰ আছে গতিকে চিন্তা নাই। মোৰ লগে লগে এডাল সৰু ঝাৰু লাগে তাক, মানে সিও ঘৰটো মাৰিব, গতিকে মোৰ কামত ভালেখিনি সহায় হৈ যায়। এনেদৰে তাৰ লগত লাগি থাকোঁতে মোৰ ভালেখিনি সময় পাৰো হৈ যায়, কাৰণ মই যিফালে মাৰোঁ জাবৰখিনি সিয়ে সিফালে ওলোটাকৈ পঠিয়াই দিয়ে। উপায় নাই, তাৰপিছত আইতাকক ক'লোঁ, আইতাকে মাতি নি তাক নাস্তাখিনি খুৱাই দিলে। ৰাতিপুৱা নাস্তা খোৱাৰ পিছত এতিয়া উৎপাত লাগিলে, বাপেক যিহেতু কামলৈ যাব তাক এবাৰ উঠাব লাগিব। ইফালে বাহিৰত বৰষুণ, মই কৈছোঁ যে ভিজিলে তোমাৰ গা বেয়া হ'ব। নাই সদায় একেটাই ৰুটিন, সি যাবই লাগিব। মানে বাপেকক অকণমান আগবঢ়াই দিব, তাৰপাছত আৰু চিন্তা নাই, নহ'লে দিনটো আমনি কৰি থাকিব আৰু, গতিকে যা। তাৰপিছত আহিলোঁ, মই ঘৰটো দাগ হৈ গৈছে কাৰণ বতৰ বেয়া। তেনেদৰে বাহিৰত গৈ আমি যেতিয়া ভিতৰলৈ আহোঁ ঘৰবোৰ নষ্ট হৈ যায়, মানে পকাবোৰো দেখিবলৈ বেয়া লাগে। এইফালে মিস্ত্ৰী কাম কৰি আছে, তেওঁলোকক চাহ পানী দিলোঁ, দি মই এইফালে ভাতৰ যোগাৰত লাগিলোঁ। ভাতৰটো বৰ বিশেষ বনোৱা নাই, কাৰণ মানে সোনকালে হোৱা কামটোহে মই কৰিছোঁ দেই। দাইল বনাইছোঁ, ভাজি এখন বনাইছোঁ, ইমানেই। কাৰণ ইফালে বতৰো ইমান হেৰি নহয় যে বজাৰলৈ ওলাই যাব পাৰি। ইফালে গা পা ধুৱাই আনিছোঁ, দেখিছেনে ল'ৰাটো আকৌ উৎপাত। এইফালে ৰঙৰ কামো অলপ চলি আছে, সি নাই সেইবোৰ কামতহে তাৰ চকু। ভাতকেইটা খাই ল'লোঁ দেই, অলপ দেৰি হ'ল। ইফালে মই আবেলি অকণমান বিশেষ কাম কৰিব লৈছোঁ, কাৰণ মোৰ ওচৰৰ খুৰী এজনী আছে, তেখেত আহিলে মোৰ ওচৰলৈ, বোলো অলপমান ফেচিয়েল কৰিবলগীয়া আছে, কৰি দিয়াচোন, বিয়া এখনো আছে। গতিকে মইতো কেনেকৈ কৰোঁ, ব্যস্ততা থাকিলেও তাৰ মাজতে তেখেতকো মই সেইখিনি কাম কৰি দিলোঁ। আৰু এইখিনি কাম কৰি মই ভালে পাওঁ, আগতেতো মই কৰিছিলোঁৱে, কিন্তু এতিয়া সময়ৰ অভাৱতহে কৰিব নোৱাৰোঁ ইমান এটা। কিন্তু তেখেতে যিহেতু মাজে মাজে আহে, কৰি দিওঁ, তেনেকৈ হৈ যায়, সেনেদৰে চলি যায় বাৰু তাৰ মাজতে। কাৰণ ল'ৰাটো এতিয়া শুই আছে, ছোৱালীজনী আইতাকৰ লগত আছে, আৰু তেখেতকো মই এনেকৈ ফেচিয়েল কৰাই দিলোঁ। বতৰটো ঠাণ্ডা, তথাপিও আৰু উপায় নাই, যিহেতু বিয়া আছে তেখেতে যাবই লাগিব, সেইকাৰণে কৰি দিলোঁ। আবেলি সময় বৰষুণটো লাহে লাহে এৰিছে যদিও মানে বতৰটো একদম মানে ডাৱৰীয়া। তাৰপিছত আৰু মই বোলো তেওঁ ফটাফট কৰি দিওঁ, কাৰণ ল'ৰা ছোৱালী শুই থকাৰ সময়তে মই এইখিনি কাম কৰিব পাৰোঁ। ইফালে আকৌ বাহিৰত মিস্ত্ৰীও লাগি আছে, মায়ে সেইখিনি কামো চাবলগীয়া হৈছে। গোটেইখিনি কাম একেলগে মেনেজ কৰিব লাগিলে অলপ দিগদাৰ হয় বাৰু। ইফালে আকৌ কৰি থাকোঁতে মোৰ সন্ধিয়াই হ'ল, ইফালে আলহী আহিবলগীয়াও আছে। গতিকে আৰু যিমান পাৰোঁ সোনকালে কৰিব চেষ্টা কৰিম। মামীহঁত আহিছিলে ৰাতিকৈ, আৰু ইফালে ৰাতিৰ সাজত এনেকৈ সাধাৰণভাৱে বনোৱা গ'ল। ইফালে দেখিছেনে, ইহঁত দুটা এনেদৰে বহি খেলি আছে, দৃশ্যটো এনেকৈ ধৰি ৰাখিলোঁ। আজিলৈ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ বন্ধুসকল। ভাল পালে লাইক এটা দিব বুলি আশা